নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই কচ মাছৰ লগত মই এখন থালি লৈ আহিছোঁ। মাছ আৰু জিকা সতে মই কেনেকৈ বনালোঁ সকলোখিনি মই ভিডিঅ' যোগে দেখুৱাই যাম। মই যিহেতু বহুদিন ভিডিঅ' দিয়া নাই, আজি আকৌ মই দিছোঁ। আপোনালোকে চাই যাব মই কেনেকৈ বনাইছোঁ, কি কৰিছোঁ সকলো দেখুৱাই যাম। মই এইফালে জিকা লৈ লৈছোঁ। জিকা মই 5টা জিকা লৈছোঁ। লৈ পেলাই মই জিকাখিনি ভালদৰে ধুই কাটি লৈছোঁ। এইফালে জলকীয়া, নহৰু আৰু মাছ, জিকাখিনি মই দীঘল দীঘলকৈ কাটিছোঁ আৰু আলু এটা দীঘল দীঘলকৈ কাটিছোঁ আৰু বিলাহী 3টা লৈ লৈছোঁ। আপোনালোকে জিকাখিনি নিজৰ চইচ মতে কাটিব আৰু মই অলপ দীঘল দীঘলকৈ কাটিছোঁ। দীঘলকৈ কাটিলে ভাল লাগে, সেইকাৰণে মই দীঘলীয়াকৈ কাটিছোঁ। এইফালে মাছখিনি মই নিমখ হালধি সানি লৈছোঁ আৰু মই এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। সকলোৱে মাছ ফ্ৰাই কৰিব জানে, সেইকাৰণে মই মাছ ফ্ৰাই কৰাটো অলপ অলপহে দেখুৱাম। মই আজি কচ মাছৰ লগত বনাইছোঁ আৰু যিহেতু কচ মাছ খাই মই বহুতেই ভাল পাওঁ, সেইকাৰণে বনালোঁ কচ মাছৰ সৈতে। ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইফালে মই এখন কেৰাহী বহাই দিলোঁ আৰু তাতে মিঠাতেল দিলোঁ। দি পেলাই মই পিঁয়াজ দুটা ডাঙৰ পিঁয়াজ দুটা কাটি লৈছোঁ। লৈ পেলাই মই পিঁয়াজখিনিও দি দিছোঁ তেলখিনি গৰম হোৱাৰ লগে লগে। আৰু এইফালে দি দিছোঁ কেইটামান পাঁচফোৰণ দিছোঁ। যিহেতু মাছৰ আঞ্জাখনত পাঁচফোৰণটো দিলে বহুত ভাল লাগে, সেইকাৰণে দিছোঁ। আৰু এইফালে অলপ আদা নহৰু বটা দি দিছোঁ আৰু গোটেইখিনি মই অলপ ভাজি লওঁ। সকলোৱে বনায়, তথাপিও মই কেনেধৰণে বনাইছোঁ মই সেইখিনিকে দেখুৱাইছোঁ আপোনালোকৰ আগত। আৰু মোৰ মাছ ফ্ৰাই কৰাখিনি হৈ গ'ল, সেইখিনি মই গোটেইখিনি নেদেখুৱালোঁ। এতিয়া ইয়াতে মই হালধি এচামুচ দি দিছোঁ আৰু এইফালে মই বিলাহী 3টা কাটি ল'লোঁ। বিলাহীকেইটাও মই ভাজি ল'ম। এইফালে মই ঢাকনটো মাৰি দিলোঁ অলপ সময়ৰ কাৰণে বিলাহীখিনি সিজিবলৈ। এতিয়া বিলাহীখিনি আধা সিজা হ'ল আৰু মই পকা জলকীয়া 3টামান দি দিছোঁ। আৰু এতিয়া মই জিকাখিনি দি দিলোঁ। দি পেলাই ভালদৰে মই লৰাই দিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাইছে তেওঁলোকক নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকেও ন'টিফিকেশ্যন পায় আৰু লগে লগে চাব পাৰে। এতিয়া মই জোখমতে নিমখ দি দিছোঁ। নিমখ দি পেলাই আকৌ মই ভালদৰে লৰাই পেলাই ঢাকি থৈ দিছোঁ। এতিয়া মই ঢাকনটো উদঙাই পেলাই আকৌ এবাৰ মই লৰাই দিছোঁ। যিহেতু জিকাখিনি কুমলীয়া হয়, সেইকাৰণে বেছি টাইম নালাগে ভাজোঁতে, সেইকাৰণে আধা সিজা হৈ গৈছে। আকৌ মই ঢাকনটো মাৰি দিলোঁ। আকৌ অলপ সময় সিজাৰ পিছতে ঢাকনটো উদঙাই পেলাই মই দেখিছেনে এইখিনি ৰেডি হৈ গৈছে। আৰু মই দীঘল দীঘলকৈ আলু কাটি লৈছিলোঁ। কাটি পেলাই মই সেই আলুখিনি মই ফ্ৰাই কৰি লৈছিলোঁ। ফ্ৰাই কৰাখিনি দেখুওৱা নাই আৰু। এতিয়া মই আলুখিনিও ইয়াতে দি দিলোঁ। দি পেলাই মোৰ এইখিনি হৈয়ে গৈছে। এতিয়া মই মাছ কেইপিচ দি দিছোঁ। এতিয়া মোৰ মাছখিনি দিয়া হৈ গৈছে। এতিয়া মই জোখমতে মই পানীটো দি দিম। পানীটো দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিম। উতল অহাৰ পিছত মই অলপমান পানীটো কমিবলৈ দিম। মই ইয়াতে এগিলাচ পানী দিছোঁ। এতিয়া মই ঢাকনটো মাৰি দিলোঁ আৰু অলপ সময় সিজাৰ পিছতে মই ঢাকনটো উদঙাই আকৌ এবাৰ মই দেখুৱাই দিলোঁ। এইখিনি প্ৰায় মোৰ হৈয়ে গ'ল। মই এতিয়া আৰু এইখিনি চাওকচোন মোৰ ৰেডি হৈয়ে গৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এয়া চাওক, মই এতিয়া অলপমান ঠাণ্ডা হোৱাৰ পিছত দেখুৱাই দিছোঁ। এতিয়া মই এটা বাতিত কাঢ়ি লৈছোঁ।
এয়া মোৰ থালখন ৰেডি হৈ গ'ল। মোৰ থালখনত আছিল মাছৰ ভাজি, তাৰপিছতে নেমু, নিমখ আৰু গুটি আলু ভাজি আৰু মাছ আৰু জিকাৰ তৰকাৰীখন, আৰু এইফালে ভাত, জলকীয়া আৰু এটা অলপ সৰু চাইজৰ মাছো আছিলে। মই থালিখন তেনেকৈ আজি তৈয়াৰ কৰি দেখুৱালোঁ। আৰু কেনেকুৱা লাগিছে মোৰ থালিখন এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব। আৰু যিসকল নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মই দিয়া ভিডিঅ'খিনি আপোনালোকে ন'টিফিকেশ্যন পাব আৰু চাব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।